আপুনি জানেনে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি আপোনাৰ মগজুতেই লুকাই আছে বিজ্ঞানে কৈছে আমাৰ মগজুৰ ভিতৰত আছে প্ৰায় 660 বিলিয়ন নিউৰন এইবোৰে যি চিন্তা কৰে সেইটোহে আপোনাৰ বাস্তৱতা বনাই দিয়ে এইটো কেৱল মোটিভেশ্যন নহয় এইটো নিউৰোসায়েন্স যেতিয়া আপুনি বাৰে বাৰে একে ধৰণৰ চিন্তা কৰে ধৰা মই নোৱাৰো তেতিয়া আপোনাৰ মগজুত নিউৰাল পাথৱে শক্তিশালী হয় মানে আপুনি সত্যতে নোৱাৰা মানুহ হৈ পৰে আৰু যদি আপুনি কয় মই চেষ্টা কৰিম মই পাৰিম তেতিয়া নতুন কানেকশ্যন সৃষ্টি হয় এইটোকে কয় নিউৰোপ্লাস্টিচিটি মানে আপুনি নিজৰ মগজু নিজেই শেপ কৰিব পাৰে আপোনাৰ ভাগ্য লিখা নহয় আপুনি প্ৰতিদিনে চিন্তাৰে লিখি আছে নেগেটিভ চিন্তা মানে নিজকে ধ্বংস কৰা প্ৰচেছ পজিটিভ চিন্তা মানে নিজকে নতুনকৈ গঢ়া প্ৰচেছ সেয়ে মনত ৰাখিব আপোনাৰ জীৱন বাহিৰৰ পৰিস্থিতিয়ে নহয় আপোনাৰ মগজুৰ ভিতৰৰ চিন্তাই নিৰ্ধাৰণ কৰে আজিৰ পৰা নিজৰ মগজুৰ লগত সাৱধান হওক কাৰণ ইয়াতেই আপোনাৰ ভৱিষ্যত সৃষ্টি হৈ আছে যদি এই কথাবোৰে আপোনাৰ মনত অলপো স্পৰ্শ কৰিছে তেনেহলে এটা লাইক নিশ্চয় কৰিব কাৰণ এইটো ভিডিঅ' আপোনাৰ নিচিনা আন মানুহৰ জীৱনো সলনি কৰিব পাৰে আপুনি যদি এনেকুৱা সত্য শক্তিশালী কথা শুনিবলৈ ভাল পায় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লওক FM অসম ইয়াত আমি কেৱল কথা নকওঁ জীৱন সলনি কৰা চিন্তা আগবঢ়াওঁ ধন্যবাদ